हेलो गाइस की खबर आपनालोकर आशा करो निश्चय खबर ভাল आपनालोकर आरो পোনপ্ৰথমে মমিজ ব্লগ এণ্ড কিচেনত আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আৰু এতিয়া কাটি আছো আলু পিয়াজ আৰু আদা নহৰুবিলাক গুচাই আছো আৰু তাৰ পিছত আজি আপোনালোকৰ লগত নতুন ৰেচিপি এটা শেয়াৰ কৰিম গাহৰি মাংসৰ আৰু আলহীও যেহেতু আহিছে দেখুৱাম আপোনালোকক কোন আহিছে আলহী আৰু জলদি এখিনি কাটি লওঁ তাৰপিছত আকৌ ভাত পানী খাই মিলি আকৌ ওলাই যাবলগীয়া আছে যেহেতু কালি দিৱালী আৰু দিৱালীৰ লগতে কালি আমাৰ বেটিৰ বাৰ্থডেও হয় সেইটো কাৰণে অলপ বজাৰ কৰিবলগীয়া আছে ওলাই যাম আৰু কি বজাৰ কৰো তো সেইটো আপোনালোকক দেখুৱাই যাম আজি ৰান্ধনি বহুত এফালে এটা গাহৰি মাংস পুৰা মছলা দি বনাইছে এইটো মানে এইটো আপঙৰ লগত খাব মেষ্টা টেঙা দি বনাব এইটো মানে বনাইছে আৰু ৰান্ধনি আজি বহুত এইফালে এতিয়া দি দিলে মেষ্টা টেঙা মানে মেষ্টা টেঙা হয় আৰু কিবা এটা টেঙা পাত কিছুমানে টেঙা মৰা পাত বুলি কয় আৰু এইটো টেঙা মৰা পাত হয় আৰু কিবা এটা মানে গাহৰিৰ লগত ভাল লাগে খাই ভালে লাগিব এইটো ৰান্ধনি এটা গ'ল আৰু এটা ৰান্ধনি দিয়া এয়া এতিয়া মাংস হৈ গৈছে আৰু অলপ সময় বনালে হৈ যাব খাও লাগিছেনে কাৰোবাৰ কমেন্ট কৰি জনাব দেই তেল একনে দিছো বহুত কমকে দিছো আৰু এতিয়া দি দিও জিৰা ইয়াত তাৰ পিছত ইয়াতে দি দিও এতিয়া মাংসখিনি আৰু এতিয়া মাংসখিনি এনেকৈ লৰাই থাকিম নিমখ হালধি একো নাই দিয়া বাৰু এতিয়া অলপমান ভাজি লওঁ এনেকৈ তেল নিদিলেও হয় কিন্তু আজি অকণমান তেল দিছোঁ যিহেতু কোমোৰা বনাম ইয়াৰ লগত আৰু এতিয়া ইয়াত নিমখ দি দিছোঁ সোৱাদ অনুযায়ী আৰু হালধি সোৱাদ অনুযায়ী তাৰপিছত দিম জিৰা অকণমান আৰু ধনিয়া গুড়ি অকণমান আৰু অকণমান গৰম মছলা তাৰপিছত এতিয়া ইয়াত আদা নহৰু পেষ্টখিনি দি দিম এতিয়া দি দিলোঁ আদা নহৰুখিনি তেলত মানে কিছুমানে তেলত দিয়েতো তেলত নিদিয়াকৈ এনেকৈ দিলেও মানে সোৱাদটো অলপ বেলেগ ধৰণৰ নিচিনা লাগে খাই ভাল লাগে আদা নহৰুৰ এটা গোন্ধটো ওলাইতো আৰু ইয়াত দি দিম এয়া বিহ জলকীয়া ইয়াত দি দিম এতিয়া বিহ জলকীয়া আৰু এতিয়া এইখিনি ভজা হৈ গৈছে এতিয়া আলু আৰু কোমোৰাখিনি দি দিম আৰু এতিয়া পিয়াজ দি দিছোঁ এতিয়াহে পিয়াজ দিছোঁ পিয়াজটো মানে অলপমান আধা কেঁচা হৈ থাকিলে ভাল লাগে আৰু
আৰু মই ব্ৰইলাৰ মাংসই হওক বা গাহৰি মাংসই হওক এনেকৈ মানে মাংসটো ভজা হোৱাৰ পিছত পিঁয়াজটো দিওঁ, আগতীয়াকৈ পিঁয়াজটো নাভাজোঁ, খাই এটা বেলেগ টেষ্ট লাগে। আপোনালোকেও এনেকৈ ট্ৰাই কৰি চাব। পিঁয়াজটো দেৰিকৈ দিব, তেতিয়া খাই মানে এটা বেলেগ টেষ্ট পাব আৰু তেতিয়া। ইমান বতাহ দিছে আৰু বতৰ মানে ৰ'দ দিয়া নাই, কিবা ডাৱৰীয়া নিচিনাহে কৰিছে দেখোন। দিৱালীত যদি বৰষুণ দিয়ে একে চব মানে কিবা হৈ যাব আৰু বৰষুণটো দি দিলে। আৰু এতিয়া অকণমান ইয়াত পানী দি দিছোঁ, তাৰপিছতে পানী আৰু অকণমান দি কিনে ঢাকন মাৰি সিজিবলৈ দিম। হৈ গৈছে গাহৰি কোমোৰা, এয়া হৈ গ'ল। এতিয়া অফ কৰি দিলোঁ। এয়া ঘৰৰ পৰা দি পঠোৱা মাছ, নলবাৰীৰ পৰা। যিহেতু আলহী আহিছে বুলি কৈছিলোঁ, মোৰ দাদা আহিছে ঘৰলৈ, যিহেতু কালি বেটীৰ বাৰ্থডে হয়, সেইটো কাৰণে। আৰু এয়া ঘৰৰ পৰা দি পঠাইছে কুচিয়া, তাৰপিছতে কাৱৈ মাছ, গৰৈ মাছ, আৰু এইখিনি যেনিবা কিনা হয়, এইখিনি ইয়াতে কিনিছোঁ। এই কাৱৈ গৰৈবিলাক কিনা, মানে ঘৰৰ পৰা দি পঠাইছে, এইখিনি কিনা যেনিবা। এতিয়া এইখিনি ফ্ৰাই কৰি লওঁ। মাছখিনি যেনিবা কুচিয়াটো বেলেগকৈ বনাব লাগিব, মাছখিনি ফ্ৰাই কৰি লওঁ। ইফালে তেল গৰম হৈ গৈছে আৰু এইটো মাছ পানী খাই আজৰি হৈ গ'লোঁ। চবে ভাত পানী খাই দিলোঁ গাহৰি মাংস দি আজি। আৰু আলহী অহা বুলি কৈছিলোঁ যে, এয়া দাদা, এয়া মামাৰ ল'ৰা, দাদাক নিবলৈ আহিছে আৰু মামাৰ ঘৰলৈ যাব দাদা। তাৰপিছতে কুলে হাই কৈ দিয়া, ভালকৈ কৈ দিয়া, কৈ দিয়া কালি মোৰ বাৰ্থডে, কৈ দিয়া ভালকৈ, কৈ দিয়া কালি মোৰ হেপী বাৰ্থডে। সকলোৱে আহিব ক দেই, ভালকৈ কৈ দিয়া। পাৰ্টি দিম, কেক কাটিম, কৈ দিয়া ভালকৈ কোৱা। কাটিম, সকলোৱে আহিব ক, সকলোৱে আহিব। মোৰ কালি 2 বছৰ হ'ব কোৱা। বাই বাই কৈ দিয়া। মামাই মোক পইচা দিলে, কৈ দিয়া কেইটকা দিলে কোৱা। কাপোৰ কিনিব পইচা দিলে কোৱা। হেল্ল' গাইজ, গধূলি এতিয়া বজাৰ কৰি আহিলোঁ, মানে তাতে মানে বজাৰ কৰাখিনি নেদেখুৱালোঁ আৰু আপোনালোকক। এতিয়া 7:30 বাজি গ'ল, 8টাই বাজিব হ'ল। বজাৰ মানে কি আৰু বাৰ্থডেৰ যোগাৰখিনি, তাৰপিছতে আমাৰ ঘৰৰ ওচৰতে কালী পূজা পাতে, তাৰ কালী পূজাৰ অলপমান শৰাই দিয়াৰ যোগাৰ আনি দিলোঁ, মানে শৰাই আৰু বেটীৰ কাৰণে ফ্ৰক এটা আনিলোঁ। মানে বেছি ভাল নহয় আৰু ফ্ৰকটো, যেনিবা ভালেই হয়, ইমানো বেয়াও নহয়, যেনিবা কটনৰ আনিলোঁ। ফেঞ্চিটো যিহেতু আছেই তাই, সেইটো কাৰণে ফেঞ্চি নানিলোঁ, আৰু বেলেগ ড্ৰেছো ল'লোঁ। এইটো ফ্ৰকটো কেনেকুৱা লাগিছে জনাব। তাৰপিছত আৰু এয়া বাৰ্থডেৰ কাৰণে টুপি, তাৰপিছত এয়া, তাৰপিছতে বেলুন, তাৰপিছতে আৰু এইকেইটা, আৰু বাকী কেক অৰ্ডাৰ দিয়া হৈ গ'ল। বাকী মিঠাই চিঠাই এইবোৰ কিবা কিবি সেইবোৰো অৰ্ডাৰ দি থৈ দিছোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব, আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, তেতিয়াহে মোৰ আহিবলগীয়া নতুন ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ পাই থাকিব আপোনালোকে। আৰু যিসকলে ছাবস্ক্ৰাইব কৰি থৈছিল তেওঁলোকলৈ বহুত বহুত ধন্যবাদ, আৰু যিসকলে নাই কৰা জল্দি কৰি দিয়ক মোৰ চেনেলটো ছাবস্ক্ৰাইব। তো আজিলৈ বাই বাই, পুনৰ লগ পাইছোঁ অন্য এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে।